এইবিলাক ডাল কাটি দিছোঁ ডালবিলাকতো এয়া দেখিছেনে মাল আহি গৈছে এই চকৰদৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আহকচোন এইখিনি আমি হাঁচি গছ ৰোপণ কৰিছিলোঁ 3 বছৰ আগত এইবিলাক গছত এতিয়া নেচাৰেলি পোক আহি গ'ল আৰু এনেধৰণে ঘনকৈ লগালে খুব সোনকালে নেচাৰেলি পোকটো আহি যায় মই আপোনালোকক সেইটোৱে ক'ম অলপ পুলি ঘনকৈ লগাব 2.5 ফুট 3 ফুটত পুলি লগালে নেচাৰেলি খুব সোনকালে আহি যায় আমি এইখিনি গছৰ আজি ডাল কাটি আছোঁ আৰু হাবিবিলাকো অলপ চাফা কৰি দি আছোঁ ডালবিলাক এনেধৰণে কাটি দিব সৰু সৰু ডালবোৰ এতিয়া দেখিছেনে মুকলি হৈ গৈছে এনেধৰণে ডালবোৰ কাটি দিলে কলম কটাৰীয়ে দি ডালবিলাক কাটি দিব আমাৰ এইখিনি গছত কাটিবলৈ আছে ডালবিলাক এইবিলাকো বেলেগ দিনা কাটিব লাগিব হাবিবিলাকো চাফা কৰি দিব লাগে ডালবোৰ কাটি থাকিব লাগে তেতিয়া সোনকালে গ্ৰোথটো আহে আৰু মই আপোনালোকক দেখুৱাম এইবিলাক পুলি তেতিয়া নেচাৰেলি আহি গ'লে এইবিলাক তললৈ বৈ আছে দেখিছেনে নেচাৰেলি খোৱাবিলাক এনেধৰণে বৈ যায় আৰু ইমানেই খাই দিছে গছবোৰ কিছুমান ভাগিও যায় ভাগি গ'লে এনেধৰণে খুটি পুটি পেলাই ৰখাই দিব লাগে এইজোপা দেখিছেনে বেকা হৈ আছে খুব সৰুতে খাই দিছে এইবিলাক চব প্ৰায়বোৰ গছতে নেচাৰেলি আহি গ'ল সেইটো কাৰণে এই সৰু ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাইছোঁ যে গছবিলাক এনেকুৱা চিষ্টেমত লগাব কিছুমান জেগাত এতিয়া মই ফোন কৰিলে কিছুমান লোকে মই গম পাওঁ এটা কথা 20 জোপা 30 জোপাকৈ পুলি লগায় সেই 20-30 জোপা লগোৱা জেগাত যদি জেগা থাকে অলপ সৰহীয়াকৈ লগাব লাগে সৰহীয়াকৈ লগালে আপোনাৰ নেচাৰেলি এই পোকটো সোনকালে হয় ইজোপা পৰা সিজোপালৈ পোক যাবলৈ সুবিধা হয় আৰু সেইটো কাৰণে সৰহকৈ লগাব আজি এই সৰু ভিডিঅ'টোত আপোনালোকক মই এইখিনি জনালোঁ ধন্যবাদ